6 শিডিউল ব্যৱস্থাটো এটা কেন্দ্ৰীয় চৰকাৰে দিয়া ব্যৱস্থা, কিন্তু সেই ব্যৱস্থাক কিন্তু অসম চৰকাৰে সন্মতি প্ৰদান কৰিব লাগিব। এইবাৰ প্ৰথমবাৰৰ কাৰণে অসম চৰকাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে ডক্টৰ ৰণোজ পেগুৰ ডিপাৰ্টমেণ্টত প্ৰথমবাৰৰ কাৰণে মিচিং ৰাভা তিৱাৰ স্বায়ত্ত শাসনৰ ব্যৱস্থা বা 6 শিডিউলৰ ব্যৱস্থাত অসম চৰকাৰ বা অসম বিধানসভাৰ কোনো আপত্তি নাই বুলি প্ৰস্তাৱ ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰিছে। আৰু ইতিমধ্যে ভাৰত চৰকাৰৰ লগত প্ৰথমবাৰৰ কাৰণে আমি 2024 চনৰ 25 জুলাই তাৰিখে এই বিষয়বস্তুৰ ওপৰত আলোচনা আৰম্ভ কৰিছোঁ। আৰু আমি নিশ্চিতভাৱে আমি ক'ব পাৰোঁ আজিৰ দিনত যে অনাগত ছমাহৰ ভিতৰত এই যি আলোচনা ভাৰত চৰকাৰৰ লগত এই আলোচনা আমি সমাপ্ত কৰিম। অসমৰ মাননীয় মুখ্যমন্ত্ৰী আমাক অৱগত কৰিছে বা আলোচনা কৰিছে যে এই বিষয়টোক সমাধা কৰাৰ কাৰণে আমাৰ লগত আলোচনা কৰিব আৰু ভাৰত চৰকাৰৰ লগত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ কথাও আমাৰ আলোচনা অব্যাহত